Hi friends, this is Roy and welcome to Tech City. আৰু আজিৰ এই ভিডিঅ'ত আমি শিকিম Microsoft Office এটা সৰু ট্ৰিক আৰু ট্ৰিকটোৰ জৰিয়তে আমি শিকিম কেনেকৈ আমি এটা হেডলাইনৰ ভিতৰত ইমেজ পুট কৰিব পাৰোঁ আৰু আমাৰ হেডলাইনৰ যেটো লুক আছে এটো আমি এটা অসম লুক দিব পাৰোঁ আৰু এটো আমি এটা ইন্টাৰেষ্টিং ৱেত মানুহক দেখাব পাৰোঁ। তো ফ্ৰেণ্ডছ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শিকি লওঁ কেনেকৈ আমি এটা হেডলাইনৰ ভিতৰত আমি ইমেজ পুট কৰিব পাৰোঁ। তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ মই লাষ্ট আৰু এটা ভিডিঅ' বনাইছিলোঁ Microsoft Officeৰ ওপৰত য'ত আপোনালোকক দেখাইছিলোঁ কেনেকৈ আমি এটা PDF ফাইল এডিট কৰিব পাৰিম Microsoft Officeৰ জৰিয়তে। তো বন্ধুসকল যিসকলে নাজানে যে কেনেকৈ আমি এটা PDF ফাইল এডিট কৰিব পাৰিম Microsoft Officeৰ জৰিয়তে তো আপোনালোকে ভিডিঅ'টো চাই ল'ব মই লিংকটো ডেসক্ৰিপচনত দি দিম আৰু শিকি ল'ব কেনেকৈ আমি এটা PDF ফাইল এডিট কৰিব পাৰিম Microsoft Officeৰ জৰিয়তে। তো ফ্ৰেণ্ডছ আহক আমি এতিয়া আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ প্ৰথমতে আপোনালোকে Microsoft Officeটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত আপোনালোকে এটা ব্ল্যাঙ্ক ডকুমেন্ট সিলেক্ট কৰি ল'ব। ব্ল্যাঙ্ক ডকুমেন্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে চাব ইয়াতে ইনসার্ট অপশনটো আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এটা অপশন আছে চাওক ওয়ার্ড আর্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা যিকোনো এটা আপোনালোকে ডিজাইন সিলেক্ট কৰি ল'ব। মই এই ডিজাইনটো সিলেক্ট কৰি লৈছো। লোৱাৰ পিছত এটো ক্লিক কৰিব। তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ টেক্সটটো লিখিব। মই ইয়াতে মোৰ চেনেলৰ নামটো লিখিম টেক সিটি। লিখাৰ পিছত এটো মই অলপ বোল্ড কৰি দিম লেখাটোক। বোল্ড কৰাৰ পিছত ইয়াতে মই ওকে কৰি দিম। তো এটা আহি গৈছে ইয়াতে এতিয়া মই ইয়াৰ সাইজটো অলপ ডাঙৰ কৰি দিম। তো ইয়াতে আহি গৈছে। তাৰপিছত এটোক মই এতিয়া মিডলত লম। তাৰ ফলত মই হোমত যাম। হোমত যোৱাৰ পিছত ইয়াতে এই অপশনত আপোনালোকে ক্লিক কৰিব। এই ফন্টটো আপোনালোকৰ মিডলত আহি যাব লিখাটো। তাৰপিছত আপোনালোকে এটো ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰাৰ পিছত ইয়াতে চাওক এটো অপশন আছে শেপ ফিল ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটো পিকচাৰ অপশনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ফাইল ওপেন হৈ যাব। যাৰ পৰা আপোনালোকে যিকোনো এটা পিকচাৰ সিলেক্ট কৰিব পাৰিব। মই এই পিকচাৰটো সিলেক্ট কৰি লম। ক্লিক কৰাৰ পিছত আপোনালোকে ইনসাৰ্টত ক্লিক কৰিব। বাস আহি গ'ল আপোনালোকৰ টেক্সটৰ ভিতৰত। তাৰ পিছত আপোনালোকে লুকটো অলপ বেলেগ দিবৰ কাৰণে আপোনালোকে ইয়াৰ পৰা 3D ইফেক্টত যাব। যোৱাৰ পিছত যিকোনো এটা 3D ইফেক্ট লৈ ল'ব। তাৰ পিছত এতিয়াও এইটো দেখাতে মন ভাল লগা নাই তো আপোনালোকে ইয়াতে যাব 3D কালাৰ আপোনালোকে কালাৰটো এডজাস্ট কৰি ল'ব। এই চাওক মই এই কালাৰটো মোক ভাল লাগিছে তো চাওক। তো চাওক এই টেক্সটৰ যেটো লুক আছে এই লুকটো এটা ইন্টারেস্টিং লুক হৈ গৈছে। তো দেখাটো ভাল লাগি আছে আৰু লগতে এটো আমাৰ হাইলাইটও ভাল কৰি আছে যে আমাৰ যেটো আমাৰ টেক্সট লিখিছো বা আমাৰ যেটো মই হেডলাইন লিখিছো এই হেডলাইনটো আমাৰ ভালকে হাইলাইট কৰি আছে। তো মই আৰু এটা বনাইছিলো এইটো চাওক। এইটো চাওক আপোনালোকৰ যেটো আমাৰ হেডলাইনটো আছে এইটো আমাৰ হেডলাইনটো অকমান বেলেগকে হাইলাইট হৈ আছে আৰু দেখাটো অলপ ভাল লাগিছে। তো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে আৰু আপোনালোকে শিকিব পাৰিছে Microsoft Officeৰ এটা সৰু ট্ৰিক কেনেকৈ আমি টেক্সটৰ ভিতৰত ইমেজ পুট কৰিব পাৰিম। তো ফ্ৰেণ্ডছ যদি আপোনালোকৰ ভিডিওটো ভাল লাগি থাকে তেন্তে ভিডিওটো লাইক কৰি দিয়ক, শেয়াৰ কৰি দিয়ক, চেনেলটো সাবস্ক্ৰাইব কৰক। আমি লগ পাম নেক্সট ভিডিওত। তেতিয়ালৈকে বাই বাই।